তো হে গাইজ ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল আৰু ইংৰাজী নৱবৰ্ষ সকলোকে শুভেচ্ছা থাকিল আৰু আজি নতুন বছৰ নতুন দিন মানে ইংৰাজী নৱবৰ্ষৰ ফাৰ্ষ্ট দিন মানে নতুন দিন 1 জানুৱাৰী তো আজি 1 জানুৱাৰীত মই গোৱালপাৰা সূৰ্য পাহাৰত গোৱালপাৰা বলক তামাম কুঁৱলী কিন্তু কুঁৱলী দেখা নাই এতিয়ালৈকে বেলিটোৱে ওলোৱা নাই কেইটা বাজিলে 7:40 হৈ গৈছে বেলিয়ে ওলোৱা নাই কুঁৱলী নাপালে কি হ'ব ঠাণ্ডা নালাগে কি হ'ব আৰু আমি ফাইনেলি পাই গ'লো সূৰ্য পাহাৰ আৰু সূৰ্য পাহাৰৰ গেটেদি প্ৰৱেশ কৰিছোঁ প্ৰৱেশ ষ্টাৰ্ট সূৰ্য পাহাৰ পাই গ'লো আৰু এতিয়া দেখাওঁ সূৰ্য পাহাৰক তো ডিছত লগাই দিলোঁ তলা মানে হেণ্ডেল লক কৰিছোঁ আৰু ডিছত লগাই দিছোঁ আৰু গাড়ী চক কিমান মানুহ আহিছে চক পিকনিক খাবলৈ ইয়াত পিকনিক প্লেচো আছে ডাঙৰ ফিল্ড আছে তাত বহুত পিকনিক খাই আছে মানুহে বহুত ডাঙৰ পিকনিক প্লেচ আছে সেইকাৰণে ইমান মানুহ আহিছে ইমান ৰাতিপুৱাই তো এতিয়া টিকেট কৰিব লাগিব ফাইনেলি পাই গ'লোঁ পাই কিনে বাইক পাৰ্কিং কৰিলোঁ বাইক পাৰ্কিঙৰ কাৰণে 20 টকা লৈছে আৰু বাইক পাৰ্কিং কৰি এতিয়া আমি ওপৰত যাম তলৰ পৰা আপোনালোকক দেখাই দিম ব্লক তো প্ৰথম উঠি আহি আমি পাই গ'লোঁ বিষ্ণু মূৰ্তি আৰু এই আগফালে পূজাৰী বহি আছে বিষ্ণু পাঠ কৰি আছে তো বিষ্ণু মূৰ্তিকেইটা চাই লওক প্ৰথমতে তাৰপিছত আমি বেলেগ দেখাই আছোঁ তো সেয়া হ'ল বিষ্ণু মূৰ্তি তো ইয়াত খুৰাই পূজা কৰি আছে তো বিষ্ণুমূৰ্তি চাই ইয়াত শিৱলিংগ কিমান আছে আপুনি গম পায়নে 99,999টা অঁ হয় আপুনি ঠিকেই শুনিছে 99,999টা আপুনি এদিন দুদিন নহয় 10 দিনতো কিজান হিচাপ কৰি গন্তি কৰি শেষ কৰিব নোৱাৰিব আৰু সেইকাৰণে ইয়াত কয় ছেকেণ্ড কাশী বুলি কাৰণ কাশীত আছে 1 লাখ আৰু ইয়াত আছে 1 লাখ হ'লে এটা কম তো এয়া হ'ল আকাশী গংগা আৰু ইয়াৰ ভিতৰত যাব পাৰিম নে নহয় চাম ৰ'ব কাৰণ পাথৰ দুটা আছে আৰু মাজত কোনো মানুহ এজন আছে পূজাৰী আছে চাৰিওফালে পাথৰ আছে আৰু পাথৰৰ মাজত মই এতিয়া সোমাই গৈছোঁ আৰু কেমেৰাৰে একো কেপচাৰ কৰিব নোৱাৰে দিন নিমিত্তে পূজে তাৰ চৰণ মহি পদে বাৰ বাৰ মংগল দেৱতা বিঘ্নি নাচি জয় শিৱ শংকৰ মা গংগা কৃষ্ণ স্বামী ৰক্ষকৰ ফটো ল'ব বাবা ফুটা এটা দিয়ক জয় মানে পানীখিনি আপোনাৰ ক'ৰ পৰা আহে কেনেকৈ একো গম নাপায় মুঠতে যিমানখিনি পানী আছে বৰ্তমান সিমানে থাকিব সিমানে থাকিব দ কিমান দ এইটো বেছি নাই দটো দেখা পোৱা যায় এইটো পইচাটো আছে ইয়াৰ পৰা হেৰি দেখা পালি এইটো পইচাটো আছে নহয় দেখছো নাই পইচাটো সেইটো সেয়াই তো ইয়াত আহিলে আপুনি আকাশী গংগা পানী অলপ খাব আৰু যদি বটল চটল আনে তেতিয়াতো লৈ যাব পাৰিব চকুতো দিব পাৰে আৰু এইখিনি পানী যদি আপোনাৰ চকুত দিয়ে চকুৰ কাৰণে বহুত ভাল বুলি কৈছে আৰু পানীখিনি আপুনি যিমান নিলেও মানে তাৰপৰা যিমান পানী উলিয়ালেও সিমানেই থাকি যায় তাত কামাখ্যাৰ পৰা চব মহাদেৱৰ বিষ্ণুৰ পৰা পঞ্চপাণ্ডৱৰ পৰা সকলোখিনি আছে তেতিয়াহ'লে পানীৰ জৰাও পাব চব পাব গণেশক পানীৰ লগতে আছে দিয়ক এই জৈন ধৰ্মৰ লগত লেংটা বাবাৰ ওপৰত কাশীজন আছে সকলোখিনি গোটেইখিনি ওপৰত আছে হয় দিয়ক একদম ব্ৰহ্মপুত্ৰ পাৰৰ পৰাই ওপৰত যাবলৈ তোমাৰ টাইম লাগিব বহুত ওখ চাগে আপুনি সেইটি বেছি টাইম নালাগে আমিতো আগতে তথাপি 365টা চিৰি বুলি কৈছে ধেমালি চিৰি নহয় ধেমালি নহয় লাগে তথাপি আহিছোঁ যেতিয়াতো যামেই দিয়ক বাবা যাবি যাওঁ দিয়ক গেলি যাই ঠিক আছে আৰু এইফালে কি আছে চাম জাপা হিল আৰু এইবিলাক দেখিছে না মৌ বা আছে যদিও এতিয়া আছে তেতিয়াও নাজানো কিন্তু এইফালে নিজৰা বৈ আছে আৰু ইয়াত আছিল মৌ বা আৰু কিবা আছে নে নাই জাপি থৈছে কেনেকৈ চাওক যে ভগৱান আৰু ইয়াত নিজৰা বৈ গৈ আছে আৱাজ শুনিছোঁ তো মই আৰু এইবিলাক দেখিছে নিজৰা বৈ গৈ আছে জাপা হিলৰ মাজেদি নিজৰা বৈ গৈ আছে তো আমি ইয়াৰ পৰা ওলাই যাম ওলাই কিনে এবাৰ একদম ওপৰত যাম হা আৰু এতিয়া ৰেডি 365টা চিৰি বগাবলৈ 365টা আচৰিত নহ'ব আমি বগাই যাম এতিয়া ফুল জুচত আৰু আপোনালোকক লৈ যাম একদম 365টা চিৰি বগাই যাওঁ আৰু আপোনালোকক লৈ যাম আৰু দেখাই আছোঁ বলক নহ'লে বলক ফুল জুচ তো এনেকৈ যাব লাগিব 365টা চিৰি বগাই তো বলক আমি সেইজন আহি আছে
পুৰা হাথিয়াৰ পত্ৰ লৈ কিনে যুদ্ধৰ কাৰণে আহি আছে তো হাইট 365 ধেমালি কথা নহয় কিন্তু বগুৱা তো সেইফালে চকীখন পাইছোঁ অলপ বহি লওঁ ইয়াত 365 তো বলক বহি থাকিলে নহ'ব আপোনালোকক দেখুৱাবই লাগিব তো বলক আকৌ 365 তো ফাইনেলি আমি পাই গ'লোঁ 365টা চিৰি বগাই আহি কিনে ওপৰত পাই গ'লোঁ আৰু ইয়াত আছে বুদ্ধ মূৰ্তি আৰু বলক নহ'লে চাই যাওঁ ইয়াত কোনো পূজাৰী নাই দিয়ক ইয়াত আহি ধুনীয়াকৈ বহি লওক আৰু বহি কিনে চাওক দেখিছে নহয় তো এইটোৱে হৈছে বুদ্ধ মূৰ্তি আৰু এইটো কোনো বনোৱা মূৰ্তি নহয় দিয়ক এইটো ডাইৰেক্ট শিলত থকা মূৰ্তি আৰু মূৰ্তিটো চাওক চাই লওক আৰু যদিও আপুনি কেতিয়াবা আহে তেনেহ'লে ইয়াত নিৰীক্ষণ কৰি যাব 365টা চিৰি বগাই কিনে আহিছোঁ আমি আৰু দৰ্শন কৰি গৈছোঁ আৰু এতিয়া ইয়াৰ পৰা আমি নামি যাম আৰু আমি যাম আৰু গৈ কিনে তলত কিবা দেখাব পাৰোঁ নেকি চাওঁ বলক মই ক'লোঁ যে তলত গৈ কিনে আৰু কি আছে দেখাই আছোঁ আৰু আপোনালোকক কৈ আছোঁ কিন্তু মই তলত গৈ ক'বলৈ নোৱাৰিলোঁ কাৰণ মই যিখিনি ভিডিঅ' ৰেকৰ্ড কৰিছিলোঁ সকলোখিনি ভিডিঅ' ডিলিট হৈ গৈছে সেইকাৰণে মই ঘৰত আহিয়ে এতিয়া আপোনালোকক ক'বলগীয়া হৈছে আৰু সেই পাহাৰখনত একমাত্ৰ মন্দিৰ মানে অসমৰ ভিতৰত একমাত্ৰ মন্দিৰ অসমত আৰু ক'তো নাই সূৰ্য মন্দিৰ মানে সূৰ্য দেৱতাক পূজা কৰা মন্দিৰ তাতে আছে আৰু ক'তো নাই তাৰপিছত মই গৈছিলোঁ টুক্ৰেশ্বৰী পাহাৰলৈ টুক্ৰেশ্বৰী পাহাৰত কি আছে যিবিলাক হিল আছে মানে যিবিলাক ডাঙৰ হিল আছে সেই হিলবিলাক প্ৰতি বছৰে ডাঙৰ হয় মানে আমি মানুহ যেনেকৈ ডাঙৰ হওঁ সেই হিলবিলাকো ডাঙৰ হয় তোৰ চক এইবিলাক হিল এইবিলাক দেখিছে না এইবিলাক হিল মই ফটো লৈছিলোঁ সেইকাৰণে ফটোবিলাক আপোনালোকক দেখাই দিছোঁ মই ভিডিঅ' লৈছিলোঁ কিন্তু ভিডিঅ'বিলাক ডিলিট হৈ গৈছে সেইকাৰণে মই দেখাব নোৱাৰিলোঁ সেইকাৰণে ফটোবিলাক মই আপোনালোকক দেখাইছিলোঁ আৰু এই পাহাৰখনৰ ৰজা আছে এতিয়াও জিন্দা আছে ৰজা এতিয়াও ৰাজ কৰি আছে এই পাহাৰখনত আৰু ৰজা হ'ল এইটো দেখিছে এই বান্দৰটো ৰজা আৰু বান্দৰটো ৰজা অকল বান্দৰটোৱে নিজে ৰজা হ'ম বুলি বা নিজে ৰজা নহয় ইয়াক মানে পূজাৰী কমিটি মানুহে সকলোৱে মিলি গামোচা চামোচা পিন্ধাই মেলি ইয়াক ৰজা বনাই দিছে আৰু সেইকাৰণে ই ৰজা আৰু ই অহাৰ সময়ত সকলোবিলাক বান্দৰ লগ খায় এনেকৈ সকলোবিলাক বান্দৰ গোট খায় আৰু ইয়াত আছে আপোনাৰ মানে টুক্ৰেশ্বৰী পাহাৰত আৰু আছে ভৰি খোজটো শিলৰ চাপ হৈ আছে আৰু তাতে আৰু সতী পাৰ্বতী লেফ্ট ছাইডটো আছে সতী পাৰ্বতী লেফ্ট ছাইডটো আৰু জিভাখন এতিয়াও জিন্দা হৈ আছে কিন্তু সেই ৰুমটো তলা মৰা আছিল মই সোমাব নোৱাৰিলোঁ পূজাৰী অহা নাছিল মই যাওঁতে তো সতী পাৰ্বতী লেফ্ট ছাইডটো মানে বাওঁফালটো আৰু জিভাখন এতিয়াও জিন্দা হৈ আছে তো পাহাৰখনৰ বিষয়ে ইমানে ক'লোঁ আৰু সূৰ্য পাহাৰ কিন্তু অসমৰ ভিতৰত একমাত্ৰ অসমৰ ভিতৰত আৰু ক'তো নাই সূৰ্য দেৱতাক পূজা কৰা মন্দিৰ অকল মানে সূৰ্য পাহাৰতে আছে সূৰ্য দেৱতাক পূজা কৰা মন্দিৰ আৰু গোৱালপাৰাৰ পৰা আহি থাকোঁতে এইটো বৈদ্য ডাঙৰ কালী মূৰ্তি বৈদ্য ডাঙৰ মানে একদম আপোনাৰ এনেই বুজাব গ'লে 3 মহল মানে 3টা ফ্ল'ৰ থকা এটা বিল্ডিংটো যিমান ওখ হয় তো সিমানেই ওখ হ'ব মানে কাৰণ ইয়াত 3টা বিল্ডিং এনেকৈ বনাই থৈছে ফ্ল'ৰকৈ মানে ভীমকেইটা গাঁঠি থৈছে তো মই সেইকাৰণে কৈছোঁ যে 3টা ফ্ল'ৰ সমান ওখ একদম ডাঙৰ কালী মা মূৰ্তি আৰু যদি আপুনি গোৱালপাৰা হৈ যায় তেনেহ'লে ইয়াত নিশ্চয় সোমাই যাওক